নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি চাবলৈ আৰম্ভ কৰিছে চিম্পল লাইফ MF ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম জীৱনত মানি চলিবলগীয়া কিছুমান নিয়ম সম্পৰ্কে, যিবোৰ মানি চলিলে আপুনিও আপোনাৰ জীৱনত সফল হ'ব। নিজৰ কৰ্মৰ দায়িত্ব লওক। প্ৰতিভা বিকাশ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক। মৰ্যাদা নিৰ্বিশেষে সকলোকে সন্মান কৰক। আৱেগক নিয়ন্ত্ৰণ কৰক। আপোনাৰ কথা ৰাখক, ই আপোনাৰ চৰিত্ৰৰ সংজ্ঞা দিয়ে। বিফলতা মাথো এটা পাঠ, শেষ নহয়। আপোনাক ওপৰলৈ তুলি নিয়া বন্ধু বাছি লওক। আত্মবিশ্বাসৰে নিজৰ পক্ষত থিয় হওক। কথা কোৱাতকৈ বেছি শুনক। ভুল হ'লে ক্ষমা খুজিব। কেতিয়াও শিকিবলৈ বন্ধ নকৰিব। নাৰীক সন্মান কৰক। নম্ৰ হওক, কিন্তু মানুহক আপোনাৰ ওপৰত খোজ কাঢ়িবলৈ নিদিব। আপোনাৰ সময় মূল্যৱান, বুদ্ধিমানৰ দৰে খৰচ কৰক। ৰিস্ক ল'বলৈ ভয় নকৰিব। অকলে থিয় হৈ থাকিলেও যিটো উচিত তাৰ বাবে মাত মাতিব। টকা পৰিচালনা কৰিবলৈ আগতীয়াকৈ শিকি লওক। ভয় নকৰি চেষ্টা কৰক, সফল হ'ব। মানুহে বিশ্বাস কৰিব পৰা ধৰণৰ মানুহ হওক। পাৰিলে আনক সহায় কৰক। ভুল মানুহক আপলোড কৰি সময় নষ্ট নকৰিব। যিয়েই নহওক, নিজৰ প্ৰতি সত্যতাৰে থাকক। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।